নমস্কাৰ, মই বৰ্ণালীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল বৰ্ণালী গগৈলৈ। আৰু মই আজি আপোনালোকৰ আগলৈ দুটা কেঁকুৰাৰ ৰেচিপি আগবঢ়াব বিচাৰিছোঁ। আৰু যদি ৰেচিপিটো চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। তেতিয়াহ'লে আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই লৈছোঁ এইফালে কেঁকুৰা 4-5টামান। এয়া দেখিছে জীয়াই আছে কেঁকুৰাকেইটা। আৰু এতিয়া মই এইকেইটা ভালদৰে চাফা কৰি এতিয়া মেইন কামটোৱে হৈছে কেঁকুৰা চাফা কৰাটো। আৰু মই চাফা কৰা নাই, আমাৰ এওঁ চাফা কৰি দিছে। মই ভালদৰে নাজানো কেঁকুৰা কেনেকৈ চাফা কৰে। আৰু চাই থাকক কেনেকৈনো চাফা কৰিছে। এয়া দেখিছে কেঁকুৰাখিনি চাফা কৰি হৈ গ'ল। আৰু এতিয়া ইয়াতে নিমখ আৰু হালধি সানি অলপ দেৰি কাৰণে এনেকৈ ৰাখি থৈছোঁ। আৰু এইফালে এয়া যিকেইটা কেঁকুৰাৰ ডাঙৰ ডাঙৰ ঠেং আছিলে সেইকেইটা এনেকৈ পুৰি লোৱা হৈছে। আৰু এইকেইটা চাটনি বনোৱা হ'ব, কেঁকুৰাৰ চাটনি মান ধনিয়াৰ লগত। বহুত ভাল হয় খাবলৈ। মই চাটনিটো আগতে খাইছোঁ বাৰু, বহুতে ভাল লাগে। আৰু এয়া দেখিছে কেঁকুৰাৰ ঠেংকেইটা পুৰি হৈ গৈছে। আৰু এতিয়া প্লেট এখনত এনেকৈ উলিয়াই লোৱা হৈছে। লগতে কেঁকুৰা এটাও লোৱা হৈছে, নহ'লে ঠেংকেইটা অকল খাবলৈ বেয়া হ'ব। আৰু এতিয়া এইকেইটা চাফা কৰি ল'ব লাগিব। ইয়াৰ ভিতৰৰ যিটো মাংস ওলাব সেইটোহে চাটনিত ব্যৱহাৰ কৰা হ'ব। আৰু চাটনিখিনিৰ লগত দিবৰ কাৰণে এয়া এইফালে যোগাৰ কৰি লোৱা হৈছে মান ধনিয়া, জলকীয়া, আদা আৰু নহৰু। এয়া দেখিছে অতি সহজতে আমাৰ কেঁকুৰাৰ চাটনি কিমান ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু ইয়াত বেছি বস্তুৰো প্ৰয়োজন নাই, বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু এতিয়া আমি ইটো ৰেচিপিলৈ আগবাঢ়োঁ। আৰু এইফালে এয়া কেঁকুৰা লৈছোঁ। আৰু এইফালে পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আলু দুটা লৈছোঁ সৰু সৰু চাইজৰ, আৰু এনেকৈ কাটি লৈছোঁ। আৰু ইয়াতে লৈছোঁ বিলাহীৰ পেষ্ট আৰু আদা, নহৰু, জলকীয়া গোটেইখিনি লগতে পেষ্ট কৰি লৈছোঁ। আপোনালোকে এক্সট্ৰাকৈও আদা নহৰুখিনি পেষ্ট কৰি ল'ব পাৰে। এতিয়া মই কেঁকুৰাৰ চব্জি বনাবৰ কাৰণে তেল গৰম কৰিছোঁ। আৰু ইয়াতে দি দিছোঁ কাটি থোৱা পিঁয়াজ আৰু সৰু চাইজত কাটি থোৱা আলু কিপিছো দি দিছোঁ লগতে। আৰু এতিয়া দিছোঁ ইয়াতে গোটা ধনিয়া কেইটামান আৰু গোটা জিৰা কেইটামান। এয়া দেখিছে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা পৰি গৈছে, আলু অলপ অলপ ৰঙচুৱা পৰিছে। আৰু এইখিনি সময়তে দি দিছোঁ কেঁকুৰাখিনি। এতিয়া ইয়াতে দিছোঁ জলকীয়া, আদা, নহৰু আৰু বিলাহীৰ পেষ্টখিনি। আৰু ভালদৰে এনেকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে দিছোঁ জোখমতে নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ অলপমান।
দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে গোন্ধটোও বহুত ধুনীয়া হৈছে একেবাৰে খাওঁ খাওঁ লাগিছে মাংস বনাই আছোঁ যেনহে লাগিছে গোন্ধটো একদম মাংসৰ দৰে লাগিছে ইয়াতে মই এতিয়া অকণমান পানী এড কৰিলোঁ আৰু বেছি পানী দিয়া নাই দেখিছে ইমানখিনি দিছোঁ আৰু এতিয়া ঢাকন মাৰি সিজিবলৈ দিম আৰু অলপ দেৰিৰ পাছত ঢাকন আঁতৰাই এয়া দেখিছে ধুনীয়াকৈ আমাৰ এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি গামলা এটাত মই উলিয়াই লৈছোঁ এয়া দেখিছে আমাৰ আজিৰ কেঁকুৰাৰ চব্জি ৰেডি হৈ গ'ল আৰু গোন্ধও বহুত ধুনীয়া আহিছে আৰু দেখিছে দেখিবলৈও ধুনীয়া হৈছে আপোনালোকৰ ঘৰলৈ যদি কেতিয়াবা কেঁকুৰা আনে তেতিয়াহ'লে এনেকৈ ট্ৰাই কৰি চাব পাৰে খাবলৈ বহুতেই ভাল হ'ব আৰু মোৰ আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আপলোড কৰা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবিলাক পাই থাকে আপোনালোকে আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোক বহুতে বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰে কমেণ্টবিলাক পাই বহুত ভাল লাগে মনটো আপোনালোকৰ কমেণ্টবিলাকৰ পৰাই উৎসাহ পাওঁ ভিডিঅ' বনাবৰ কাৰণে আগলৈও যাতে আপোনালোকে এনেকৈ কমেণ্ট কৰি যায় আৰু সহায় কৰি যায় বহুতে ইতিমধ্যে বহুত ছাপোৰ্ট কৰিছে কিন্তু আগলৈও যাতে ছাপোৰ্ট কৰি যায় আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই